300টা যদি কণী দিয়ে বছৰত 20টা দিলে 6,000 কণী 10 টকাকে যদি ধৰো 60,000 এক বছৰত হয় না 60,000 কণীৰ পৰা আপুনি গাহৰি পালিলে 60,000 লাভ নহয় আৰু গাহৰিটো কিমান ভৰি লেতেৰা লাগব লগা হয় গাহৰি কটি ধুই থাকব লগা হয় হা এইবিলাক নকৰাকে কি ধুনীয়াকে দানা দি ঘৰৰ ভিতৰত থৈ দি বা এৰি দিলে ধুনীয়াকে চলি থাকিব बिटिआर ओनसोलाव दाउदैनि गोनांथिखौ सुफुंनो थाखाय बोसोराव 300था बिदै दैग्रा दाउ फिसानि जोलै राननानै होदों। बाक्सानि खर'आव सब माव बिथांखिनि सिङाव गावसंथा हानजाफोरनो दाउ फिसानि जोलै राननानै होदों। 24 नं मसलपुर बिटिसि बियाबनि सिङाव थानाय खर'आ बिसिडिसिनि खर'आ गेलेग्रा फोथाराव दिनै AHNVT डिपार्टमेन्ट बिटिसिनि बानजायनायाव सब मावथांखिनि जोहै माखासे गावसंथा हानजाफोरनो दाउ फिसानि जोलै राननानै होयो। जुनार बिफाननि मावफुं सोद्रोमा राकेश ब्रह्मआ बेयाव गासै मोन 300था गावसंथा हानजानो मा 30 थायै दाउ फिसाफोरखौ राननानै होनाय जायो। लोगोसे बिथाङा थाबैनो क'क्राझार चिरां जिल्ला आरो तामुलपुरावबो राननाय जागोन होननानै फोरमायो। बे राननाय हाबाफारियावनो बिटिसिनि CHD JP दास जिल्ला भेटेनारि मावख'नि ब्रिगु भास्करनाथ आरो मसलपुर TCLCCनि मासिगिरि मनेश्वर बसुमतारी बिथांमोना नुजाथियो। बाक्सा डिस्ट्रिक्ट मसलपुर समष्टिर अंतर्गत खारुआ जानत आमार আজি मुर्गी वितৰণৰ मेला এটা চলি আছে যেহেতু আমি পৰিৱৰ্তন চৰকাৰৰ আশাৰে এই চৰকাৰটো গঠন কৰা হৈছে গতিকে কাশী কোদাল আৰু মুছাৰীৰ জাগাত কম্বলৰ জাগাত আজি আমি মানুহক 5,000 টকীয়া মুৰ্গী কিনি পেলাই আমি কণী প্ৰডাক্ট কৰা যে আমাৰ এই বিটিআৰ অঞ্চলৰ কণীৰ যে নাটনি ইয়াক আমি মেকআপ দিয়াৰ কাৰণে এটা চিন্তা চৰ্চাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই এই আঁচনিটো লৈছে আৰু যোৱা অহা দিনবিলাকত আমি চিৰাং আৰু কোকৰাঝাৰ তামুলপুৰ এই ডিষ্ট্ৰিক্টবিলাকৰ আমাৰ মুৰ্গী ডিষ্ট্ৰিবিউশ্যন হ'বলৈ গৈ আছে আমি আশাবাদী যে আমাৰ বাইদেউসকলে আমাৰ আইসকলে এইবাৰ মানে এই মুৰ্গীৰ দ্বাৰা যেহেতু এই মুৰ্গীটো এক বছৰত 300টা কণী দিব পৰা কেপাচিটি আছে গতিকে আমি এই মুৰ্গীৰ পৰা বছৰত কমিও 1 লাখ টকা বা 60-70 হাজাৰ টকা কামাব পাৰিব বুলি আশাবাদী কৰি পেলাই আশা ৰাখি পেলাই ট্ৰেইনিং সহকাৰে আমি এই বাইদেউসকলক এই মুৰ্গীটো দিয়া হৈছে আৰু কি না না আমি এই কাৰণে কৈছোঁ যে এইটো অলৰেডি মানে ভেকচিনেটেড ইয়াত অলৰেডি মানে মেডিচিন দিয়া হৈছে ভেকচিন দিয়া হৈছে আৰু মুৰ্গীৰ যি মানে তাৰ গ্ৰোথ এইটো বহুত ষ্ট্ৰং ইয়াক ঠাণ্ডাই ইমান এটা হেম্পাৰ কৰিব নোৱাৰে তৎসত্ত্বেও আমি এৱাৰনেছ এটা কেম্পেইনিং অলৰেডি আমি দি দিছোঁ আমি বাইদেউসকলক বুজাই দিছোঁ যে এটলিষ্ট এমাহা যাতে মানে গৰমত মানে ৰখাৰ ব্যৱস্থাটো কৰে তাৰপিছত এৰি দিলেও তাত আৰু কোনো অসুবিধা নহয় গতিকে বাইদেউসকল শুনি লৈছে আৰু মই বিৰাট মানে প্ৰমোদ বড়ো ডাঙৰীয়াক মই থেংক ইউ মই দিম কাৰণ যি চিন্তাৰে সেই আঁচনিটো লৈছে আচলতে শলাগ ল'বলগীয়া আৰু ইয়াৰ দ্বাৰা সেল্ফ হেল্পসকলে বা আমাৰ ইণ্ডিভিজুৱেল যি বাইদেউসকল দুখীয়া এই বাইদেউসকলে ইয়াত আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰিব এইটো একটা 100% খাটাং আজি কেইটা গোটত দিয়া হৈছে আজি আমি 300 গোটক আমি এই আঁচনিটো দিবলৈ গৈছোঁ আৰু ইণ্টাৰ বিটিচিত 3,000 গোটক আমি এই মানে আঁচনিটো দিম আৰু কি কৈছোঁ যেহেতু আগৰ সময়ত মানুহ সমাজক স্বাৱলম্বী কৰাৰ কাৰণে একো কাম নকৰিলে এতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তা চৰ্চাৰে আমি মানুহক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ যেহেতু আমাৰ গাঁও অঞ্চলবিলাক খুব বেকৱাৰ্ড আৰু আমাৰ বাইদেউসকলৰ হাতত কাম নাই তাৰ কাৰণে বহু সময় আমি বাহিৰত UP বিহাৰ এইবিলাক জাগাত মানে আমাৰ বাইদেউসকলে গৈ পেলাই অনাই বনাই মানে ঘূৰি আছে তাত বহুত ধৰণৰ ঘটনা হৈ আছে গতিকে বাইদেউসকলক আমি আমাৰ জাগাতে ৰখাই পেলাই কিবা ব্যৱস্থা কৰি দি পেলাই পইচাৰ মানে আৰ্থিক স্বাৱলম্বী কৰাৰ যে ৰাস্তা সেইটো আমি বনাই দিম বুলি আগতো নিৰ্বাচনৰ সময়তো কৈছোঁ তাৰে পৰস্বৰূপ আমি সেই কামটো কৰি আছোঁ গতিকে আমি যে মানে আহা 3 বছৰ বা আহা যে 10-15 বছৰত আমাৰ যে বাইদেউসকলে এই আৰ্থিক স্বাৱলম্বী হ'ব বহুখিনি টকা কামাই পেলাই এই অঞ্চলতে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব এইটো 100% খাটাং আমাৰ মানে আজি এইটো যেটো ইয়াত আমাৰ পল্ট্ৰি ডিষ্ট্ৰিবিউশ্যন হৈ আছে এইটো এটা হাইব্ৰিড কোৱালিটিৰ পল্ট্ৰি হয় আমাৰ যেটো থলুৱা মুৰ্গীবিলাক আছে আমাৰ ইয়াৰ প্ৰডাকশ্যন ক্ষমতাটো বহুত কম আৰু সেই চিন্তা চৰ্চাৰ লগত আগত ৰাখি পেলাই আমাৰ BTCৰ শ্ৰদ্ধাৰ চিফ ছাৰ প্ৰমোদ বড়ো ছাৰ আৰু শ্ৰদ্ধাৰ আমাৰ EM ছাৰ ৰাকেশ ব্ৰহ্ম ছাৰে এইটো এটা
ষ্টেপ লৈছিলে আৰু আমি এইটো ফাৰ্ষ্টত আমি মিটিং কৰি ডিচিশ্যন আকাৰে লৈছিলোঁ যে আমাৰ যিহেতুকে আমাৰ কণী প্ৰডাকশ্যনটো আমাৰ যথেষ্ট কম এতিয়াও আমাৰ ডেইলি 5 লাখ কণী আমাৰ বাহিৰৰ পৰা আহে গতিকে আমি এইটো বস্তু চেক কৰিব পাৰিলে সেই পইচাখিনি আমাৰ মাজত থাকি যায় আৰু সেই পইচাখিনি থকা মানে আমাৰ মানুহে পাব্লিকে এই পইচাটো পায় আৰু সেই উদ্দেশ্য ৰাখি পেলাই আমি এইটো এটা হাই কোৱালিটিৰ যিটো হাইব্ৰিড কোৱালিটিৰ মুৰ্গী ডিষ্ট্ৰিবিউশ্যন কৰিব ওলাইছোঁ আমি কৰিছোঁ বা কৰা আৰম্ভ কৰিছোঁ আমাৰ লক্ষ্যটো যে ইয়াত যেন মানুহখিনি স্বাৱলম্বিতাৰ এটা নিজৰ এটা নিজে স্বাৱলম্বী হ'ব পাৰে বা এটা ৰাস্তা এটা বুজি পায় বিচাৰি পায় কাৰণ চাকৰিমুখীটো হ'লে চাকৰি সকলোৱে পোৱাটো সম্ভৱ নহয় গতিকে চাকৰি নাপালে তেওঁলোকক এটা ডেইলি এটা ইনকামৰ চ'ৰ্চ দিব লাগিলে কম পইচাৰ ভিতৰত এইটো এটা ডাঙৰ আমাৰ উপায় এটা আছে কাৰণ এনে আমি যদি ডাঙৰ বেপাৰ বাণিজ্য বা বিভিন্ন ধৰণৰ দোকান পোহাৰ আমি দিব বা চেষ্টা কৰোঁ তেওঁলোকক পইচা পাতিৰ ইনভলভমেণ্টটো বহুত বেছি হৈ যায় কিন্তু আমাৰ এতিয়া এইটো আমাৰ এটা আপোনালোকে দেখিছে ইয়াত LIT মানে ইয়াত ল' ইনপুট টেকন'লজি ইয়াৰ অৰ্থটো এইটোৱে মুৰ্গীটোৰ এইটো মানে খুব কম খৰচত আমি তাৰমানে এই মুৰ্গীবিলাক পালন কৰিব পাৰিম আৰু ইয়াৰ পৰা কম খৰচতে এটা ভাল ইনকাম এটা তেওঁলোকে পাব আৰু সেই উদ্দেশ্য ৰাখি আমি আজি মুৰ্গীবিলাক আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু এইটো আমাৰ এটা ডাঙৰ সপোন আছে ডিপাৰ্টমেণ্টৰ আৰু আমাৰ চৌধুৰী EM ছাৰে আমাক আৰু এটা মোক প্ৰপ'জেল আজি দিছে যে আমি আকৌ ছেকেণ্ড ফেজ আৰম্ভ কৰিব পাৰোঁ গতিকে ছেকেণ্ড ফেজত আমি আকৌ ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰিম আৰু আৰম্ভ কৰিম গতিকে আমি যদি এনেকৈ যদি অলপকৈ আগবাঢ়ি নিব পাৰোঁ যে আমি দেখা পাম যে আমাৰ যিটো কণীৰ যিটো আমাৰ চাহিদা সেইটো আমাৰ পূৰণ হ'ব আৰু এইটো উদ্দেশ্য হ'ল আমি আজি যিখিনি মানুহক দিছোঁ এতিয়া BTC যিমান আমাৰ আই মাতৃসকল আছে বা চেল্ফ হেল্প গ্ৰুপ আছে সবকে দিয়াটো একেবাৰে একে সময়তে সম্ভৱ নহয় আমাৰ কথাটো হ'ল কি এতিয়া আজি এই মুৰ্গীখিনি যেতিয়া 2 মাহ 2.5 মাহ পিছত কণী পাৰিব আকৌ এইখিনি কণী নি পেলাই তেওঁলোকৰ নিজৰ ৰিলেটিভ বা নিজৰ ঘৰৰ মানুহখিনি উমনি দিব উমনি দিলে আকৌ তাৰ পৰা পোৱালি হ'লে আকৌ তেনেকৈ পালন কৰিব এনেকৈ চেইন চিষ্টেমত আমি যদি গোটেই এৰিয়াটো আমি কভাৰ কৰিব পাৰোঁ অলপ তাৰ কাৰণে টাইম ল'ব এই টাইমৰ ভিতৰত যদি গোটেই ব্ৰিডটো আমি যদি আহি যায় আমাৰ মাজত তেতিয়া আমি দেখা পাম যে আমাৰ যিটো গাঁৱৰ কণী প্ৰডাকশ্যনটো আমাৰ যথেষ্টখিনি বাঢ়ি যাব যিমান বাহিৰৰ পৰা কণী আনি পেলাই আমি কণী খাই আছোঁ গতিকে মাৰ্কেটিঙৰ কাৰণে কোনো প্ৰব্লেমে নাই আমাৰ যিটো মাছ মাংস গাখীৰ কণী এইকেইটা বস্তুৰ আমাৰ সদায় ক্ৰাইচিছ সদায় আমাৰ লাভ মাৰ্কেট ডাঙৰ মাৰ্কেট এখন আছে আমাৰ বেলেগ মাৰ্কেট নহ'ব পাৰে কিন্তু আমাৰ যিটো ভেটেনাৰী প্ৰডাক্টটো মাংস গাখীৰ কণী ইয়াৰ মাৰ্কেটত কোনোদিন অভাৱ নাই মাৰ্কেটৰ সদায় দাম বাঢ়ি আছে আপোনালোকে জানে দেখি আছে গতিকে মাৰ্কেটৰ আমাৰ অভাৱ নাই খালি আমি প্ৰডাকশ্যন কৰিব লাগে কোনো এইটো প্ৰব্লেম আমাৰ একো নাই मुलुगा मोनसे गेलेथिलि गेलेनाया जादों गोजोननि आयदा बुहुमाव बयबो गेलेनायखौ सिबियो आरो अनसायो सिबिनां गेलेमु मोजां मोनग्रा रायजो राजाफोर क'क्राझाराव बे खेबाव जोलुरनि गिदिर बादायलायनाय ISPLनि उनाव फिन खेबसेबाव गोजोननि नोगोर क'क्राझाराव माहारियारि थाखोनि जोलुर गेलेनाया जागोन All India Football Federation Assam Football Association आरो BTR सरकारा जथायै बानजायनायाव 28 डिसेम्बरनिफ्राय 5 जानुवारिसिम BTRनि बिखा क'क्राझाराव 70थि नेशनेल फुटबल चेम्पियनशिप फर हिर' सन्तोष ट्रफि 2022-23 नि ग्रुप 3 नि गेलेनायखौ खुंफुंगोन क'क्राझाराव थानाय साई आरो KDSA फोथारावनो बे गेलेनायखौ नुथारगोन बे गेलेनायाव गुबुन रायजोनि मोनद' गोहोगोरा जोलुर गेलेगिरि हानजाफोरनि गेलेनायखौ नुनो मोनगोन फारियै आसाम अरुणाचल प्रदेश नागालेण्ड गोवा तामिलनाडु आरो उत्तर प्रदेश रायजोनि जोलुर गेलेगिरि हानजाफोरनि गेलेनायखौ नुनो मोनगोन बे जोलुर गेलेनायखौ नायनो मोजां मोनग्रा गासै गोसो गुदुंफोरा क'क्राझार सहरनि साखाथियाव थानाय साई स्टेडियाम आरो KDSA नि फोथाराव फैनानै होखानाय सम बायदियै गेलेनायखौ नायनो हागोन